বন্ধুসকল অসম চৰকাৰে অনুষ্ঠিত কৰিব লগা বিভিন্ন বিভাগৰ নিযুক্তি পৰীক্ষাত সহায়ক হোৱাকৈ অসমীয়া সাহিত্যৰ ওপৰত এলানি জিকে লৈ আনিছোঁ। আজি ইয়াৰে প্ৰথম পাৰ্টটো আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকৰ কিঞ্চিত হ'লে সহায়ক হ'ব। আপোনালোকৰ ফালৰ পৰা যদি কিবা ছাজেশ্যন থাকে কমেণ্ট কৰি জনাব। লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এইকণ সঁহাৰিয়ে নতুন ভিডিঅ' বনাত উৎসাহ যোগায়। আহক আৰু পলম নকৰি জিকেসমূহ আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটোলৈ আহিছোঁ। অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ কোনখন? উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱাৰ ব্যাকৰণ। নাম্বাৰ 2, প্ৰথম অসমীয়া অভিধান কোনখন? উত্তৰটো হৈছে ব্ৰনছন চাহাবৰ অভিধান। এইখন 1868 চনত প্ৰকাশ হৈছিলে। নাম্বাৰ 3, অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি কোনখন? উত্তৰটো হৈছে অসমীয়া ল'ৰাৰ মিত্ৰ। এইখন 1841 চনত প্ৰকাশ হৈছিলে আৰু এই পাঠ্যপুথিখন লিখিছিলে আনন্দৰাম ঢেকিয়াল ফুকনে। নাম্বাৰ 4, অসমীয়া চুটিগল্পৰ জনক কাক আখ্যা দিয়া হয়? আমি সকলোৱে জানো লক্ষ্মীনাথ বেজবৰুৱা। 5 নম্বৰ কুৱেশ্যন, প্ৰথম অসমীয়া সামাজিক নাটক কোনখন? উত্তৰটো হৈছে ৰাম নৱমী আৰু এই নাটকখন লিখিছিলে গুণাভিৰাম বৰুৱাই। 6 নম্বৰ কুৱেশ্যন, প্ৰথম অসমীয়া শিশু উপন্যাস কোনখন? উত্তৰটো হৈছে পাতালপুৰী আৰু এই উপন্যাসখন লিখিছিলে হৰগোবিন্দ শৰ্মাই। নাম্বাৰ 7, অসমীয়ালৈ অনুদিত প্ৰথম গ্ৰন্থখন কি? উত্তৰটো হৈছে যাত্ৰীকৰ যাত্ৰা। নাম্বাৰ 8, অসমৰ প্ৰথম সংবাদপত্ৰ কোনখন? উত্তৰটো হৈছে অৰুণোদয়। এইখন 1848 চনৰ পৰা 82 চনলৈ প্ৰকাশ হৈছিলে আৰু সম্পাদক আছিলে নাথান ব্ৰাউন। নাম্বাৰ 9, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত কোনখন? উত্তৰটো হৈছে দৈনিক বাতৰি। নাম্বাৰ 10, প্ৰথম অসমীয়া শিশু আলোচনী কোনখন? উত্তৰটো হৈছে ল'ৰা বন্ধু। এইখন 1886 চনত প্ৰকাশ হৈছিলে আৰু সম্পাদক আছিলে কৰুণাভিৰাম বৰুৱা। ইয়াৰ আগতে আমি পাই আহিছিলোঁ প্ৰথম অসমীয়া শিশু উপন্যাস। এইখন আছিলে পাতালপুৰী আৰু লিখিছিলে হৰগোবিন্দ শৰ্মাই। নাম্বাৰ 11, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতৰ সম্পাদকজন কোন আছিলে? উত্তৰটো হৈছে বাগ্মীবৰ নীলমণি ফুকন। আমি আগতে পাই আহিছোঁ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত আছিলে দৈনিক বাতৰি আৰু এইখন প্ৰথম প্ৰকাশ হৈছিলে 1935 চনত। নাম্বাৰ 12, লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা হৈছিলে কেতিয়া? উত্তৰটো হৈছে 1901 চনৰ ত্ৰয়োদশ অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত আৰু এই অধিৱেশনৰ সভাপতি আছিলে নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে। তেওঁৱে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰিছিলে। মনত ৰাখিব, 1901 চনৰ ত্ৰয়োদশ অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত সভাপতি নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে। নাম্বাৰ 13, সাহিত্য একাডেমী বঁটা বিজেতা প্ৰথম অসমীয়া সাহিত্যিক কোনজন? উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। এইটো প্ৰায় আহিয়ে থাকে। নাম্বাৰ 14, পৰাশলীয়া অভিধানৰ লিখক কোন? উত্তৰটো হৈছে হেমচন্দ্ৰ বৰুৱা। ইয়াতে স্পেলিংটো মিষ্টেক হৈ আছে, এইটো হ'ব লাগিছিলে পৰাশলীয়া অভিধান। এইখন লিখিছিলে হেমচন্দ্ৰ বৰুৱাই। নাম্বাৰ 15, জোনাকী কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিলে? উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। বন্ধুসকল, প্ৰথম পাৰ্টত এই 15টা জিকে আগবঢ়াইছোঁ। আগলৈ এনেকৈ পাৰ্ট ৱাইজ জিকে আগবঢ়াই যাম। পুনৰ লগ পাম। ধন্যবাদ।